So hi guys, good morning. আৰু মই আছো guys এতিয়া লালুংগাঁৱত আৰু লালুংগাঁৱত আইছো মই যেহেতু মই গাড়ী কিবা মানে বস্তু লোড কৰিব আইছো চিমনি লোড কৰিব আইছো সো এতিয়া মই আছো লালুংগাঁৱৰ ওচৰত আছো আপোনাৰ লখৰাই তাৰ ভিতৰত সোমাই আহিব লাগে সো মই ইয়াতে আছো আৰু এইফালে আছে আমাৰ বিৰু ভাইটি আছে সো গাইস গৈ আছো আৰু মই আপোনালোকক দেখাই আছো ক'ত কি আছে কি নাই সো গাইস এটো হল চিমনি এটোহে চিমনি বুলি কয় সো মই এটো লৈ যাম আজি গাড়ীত লোড কৰিম এটো চিমনি এটো সো এটো লখৰা ইফালে আছে আৰু আপোনালোকে আহিব পাৰে ইয়াত মানে অল ডিটেইলি সব কাম হয় আৰু দৰ্জা খিৰকি কি বনাব লাগে ৰহাৰ বস্তু সব বস্তু ইয়াতে কাম হয় আপোনাৰ ইয়াতে আছে সাইডত আছে আৰু বহুত ভিতৰত আহিব লাগে সো ইয়াতে আছে আপোনালোকে আহিব পাৰে আৰু ইফালে আছে মোৰ বাসন্তী লৈ আছো আজি বাসন্তী লৈ আছো গৈ আছো আৰু চিমনিটো হ'ব এটোয়ে মই এটো চিমনিটো লম আৰু এইটো চিমনিটো এইটো ইয়াতে এটা আছে এটো চিমনিটো লম আৰু মানে এটা 20 ফুটি মানে বহুত লম্বা আছে ন তো মোৰ গাড়ীত নহব সো মোৰ গাড়ীত গাইছ এয়া দাদাজনে ৰং কৰিলে ইয়াতে আৰু গোটেই ভিতৰত ৰং কৰিলে কাৰণ ৰং বঢ়িয়াকে কৰিছে দাদাজন ৰং কৰি আৰু বঢ়িয়াকে এইখনে লোড কৰিব লাগিব এইখন লোড হ'ব বঢ়িয়াকে ৰং কৰিছে ভালকে কমপ্লিটলি হোৱা নাই তো হৈ আছে কৰি আছে সো আমি সময় ৰখি দিছো আৰু এইখনতে লোড হ'ব এইখনে লোড কৰিব আমাৰ গাড়ীত মোৰ গাড়ীত এইখন বস্তুটোৱে লোড কৰিব কাৰণ এইখন বহুত ভাৰী আছে মানুহ উঠাব নোৱাৰে পাৰিব মানে মানুহ ঢেৰ লাগিব সো এইখন বহুত ভাৰী আছে সো এইখন গাড়ীতে লোড কৰিব আৰু আপোনালোকক অলপ দেখাই দিম মই কোম্পানীখন বহুত ডাঙৰ গাইছ বহুত ডাঙৰ আপোনালোকে যদি ইয়াতে যদি কিবা মানে বনাব বস্তু দিব লাগে লহা বস্তু সব অল বিভিন্ন ধৰণৰ বস্তু হ'ব গাইছ সব বস্তু হ'ব ইয়াতে আপোনালোকক অলপ দেখাই দিও গাইছ আৰু বহুত ভিতৰত আহিব লাগিব আৰু লখৰাৰ পৰা আপোনাৰ বহুত ভিতৰত আহিব লাগিব কাৰণ লালুংগাঁও বুলি কয় লখৰাৰ ইফালে বহুত ভিতৰত আহিব লাগিব আৰু সো ইয়াতে সো গাইছ দেখাই আছো আৰু লোডিং কৰোতে চাই থাকক ভিডিওটো লাইভ সো গাইস ফাইনালি আমাৰ গাড়ী লোড কৰিব আৰু এইফালে আমাৰ বঢ়িয়াকে খুলি দিলে গেট গাড়ী আৰু এই দাদাজন গাড়ী ষ্টাৰ্ট কৰিলে সো আমাৰ গাড়ী এতিয়া লোড হ'ব আৰু আমাৰ গাড়ীত সো গাইস এইখনে গাড়ীখন এইখন বস্তু ইটোয়ে গাইস যাব ইয়া নাই নাজানো এইখন মানে অলপ লম্বা আছে মানে তো তাকে ভাবি আছো এইখন ওলাই যাব নেকি সো ওলাই গ'লে দিগদাৰ হৈ যাব ৰাস্তাত এনডে পাই গ'লে আৰু লাগি যাব সো তাকে চাই লওঁ কি হয় কি নাই নহ'লে লৈ গ'লে এটাত লৈ যাম নহ'লে নল'ম চাই থাকক গাইছ ভিডিঅ'টো দাদাজন গাড়ী পূৰা লৈ আহিছে এতিয়া লগাব আৰু এয়া বস্তু লগাই আছে ৰছী লগাই আছে আৰু দাদাজন লোড কৰি উঠা বঢ়িয়াকৈ এনেকুৱাহে লোড হ'ব গাইজ এনেকুৱাত লোড হ'ব বঢ়িয়াকৈ চব গাড়ীখন লৈ আহি আছে দাদাজন লোড কৰি আছে দাদাজন হ'ব আৰু বেছি নাই তো লোড কৰি আছে বঢ়িয়াকৈ সো গাইজ ফাইনেলি এটা লোড হৈ গ'ল আৰু এইখন আছে লোড কৰিবলৈ সো এইখন হ'ল লোড কৰা আৰু এইখন আছে আৰু এইফালে আছে গাড়ী সো গাইজ চাই থাকক লোড হোৱাৰ পিছত আপোনালোকক দেখাই আছো গাইজ সো চাই থাকক গাইজ ভিডিঅ'টো সো এইখন গাইজ এইখন হৈ গ'ল এটা আৰু এইখন আছে গাইজ হ'বলৈ তো লোড কৰি আছে দাদাজন
তো গাইজ ফাইনেলি লুট হৈ গ'ল বঢ়িয়াকৈ আমাৰ গাড়ী এইবোৰ চাব পাৰে বঢ়িয়াকৈ লুট কৰিলোঁ পূৰা লুট হৈ গ'ল গাইজ ফাইনেলি গাড়ী লুট হৈ গ'ল আমাৰ এয়া গাড়ী পূৰা লুট হৈ গ'ল আৰু এতিয়া অলপ চাহ খাই ল'ম চাহ খাই বঢ়িয়াকৈ ওলাই যাম চ' গাইজ ভিডিঅ'টো চাই থাকিব লাগে লাষ্টলৈকে চ' গাইজ চ' গাইজ এইফালে ফুলৰি বঢ়িয়া আৰু এই দাদাজন খাই আছে বঢ়িয়া এইফালে আমাৰ ভাইটিয়ে আৰু এইফালে গৰম গৰম ফুলৰি গাইজ বঢ়িয়া লাগিছে খাই চাহ অহা নাই এতিয়া চাহ আহিব আৰু খাই ল'ম চ' গাইজ ভিডিঅ' ইমানতে আছিল আৰু ভাল লাগিলে লাইক কৰিব এণ্ড মোৰ চেনেলটো যোনে যোনে গাইজ নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ মই ভিডিঅ' দি থাকিম আপোনালোকক আৰু আপোনালোকে গাইজ ছাপোৰ্ট কৰিব আৰু তো গাইজ ভাল লাগিলে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব গাইজ লগ পাম আন এটা ভিডিঅ'লৈ তেতিয়ালৈকে গাইজ লাভ ইউ বাই বাই